অ তোমাৰ চকুৰ কাজলত লাই দেহাৰে ভাজত মোৰ হিয়া হেৰালে মই নজনাকে মই নুবুজাকে ৰাংঢালি 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 ঐ মাক চকুৱাই কি হ'ব এনেকে এফালে মোবাইলৰ ৰিচাৰ্জ খাই গৈছি গাৰ্লফ্ৰেণ্ডকো ফোন কৰিব পৰা নাই ক'ত কি কৰা যায় এতিয়া ক'তো পইচা পাবাৰো নাই মাক চকুৱাই গাৰ্লফ্ৰেণ্ডক ফোন কৰিব লাগি এৰিলে তাইক বোলে আইফোন প্ৰ' মেক্স লাগে মোৰ টিকেট মাক চকুৱাই মইনা বেয়া নকৰাকা হৈছি তাইক লাগে আইফোন প্ৰ' মেক্স তাইও মাল কম নহয় তাইও আইফোন প্ৰ' মেক্স আনে মাল মাক চকুৱাই পতেছো দে কিন্তু এই আইফোন নে চাইফোন ডালৰ দামো বহুত নহয় দিলেও টান যায় নেদিলেও উপায় নাই ক'ৰবাত কিবা এটা কৰিব লাগব কিবাটো লাগবয়ে ক'ৰবাত কিবা এটা চেনেল লগাব লাগিল মাক চকুৱাই পইচাৰ কাৰণে ক'ত মাথা মাৰা যায় পইচাৰ কাৰণে মাথাটো ক'ত মাৰিবই লাগব ক'ত মাৰা যায় আইডিয়া পাই গেলো আইডিয়া মাক চকুৱাই পাই গেলো যিটো হেচৰা তই য'ত মাথা মাৰছা নহয় তাতে মালেই মাল হাও মাক চকুৱাই কংকেশ্বৰ দাদা কয় ক'ত পাই এই মই তোৰ কথাকে চিন্তা কৰি আছিলো যিটো হেচৰা তই মোৰ কথা ভাবি আছিলি মই তোৰ টাকা যাবা আছিলো তোক লাগ পালো ভালে হ'ল বেটা টংকেশ্বৰ ভাল মানুহ কাক চাপছে পাবি মছলা মাক চকুৱাই যিটো হেচৰা কিয় কৈছে নেকি মনে মনে কিয় কোৱা হান পালো দেখোন নাই টংকেশ্বৰ দাদে বেলেগ কোৱা নাই তোৰ কথাই কৈছো তই বেকে আহিলি আকৌ কিবা সকাম লৈ আহিলি যিটো হেচৰা তোৰ কথাটো কাকো নকবি শুনছে না হেই মাক চকুৱাই নকয়কেহে কি কবা খুজিছা হাও মাকছে হেনি টংকেশ্বৰ দাদে আৰু যিটো হেচৰা কয় ডাল মে কুছ কালা হে যিটো হেচৰা কিবা অংক কৰছি শুনবা লাগিল মনে মনে যিটো হেচৰা তোক মই কথাটো কওঁ তই মোক কিন্তু কামটো কৰি দিব লাগব দেই মাকছে হেনি গাছতে উঠিল দেৱই টংকেশ্বৰ দাদে নকওঁ দে কাকো কচোন যিটো হেচৰা এই কালিৰে মাষ্টৰটো ঘৰৰ কাষৰ পদুমি যি আছে তাক লাইনটো লগাই নেদেগে মোক এই বয়সতো লাইন মাৰিব আছে তই যিটো হেচৰা তই মোক কামটো ক'ত দিয়ে বাপা ৰে তোক যি লাগে তাকে দিম মই হ'ব দে টংকেশ্বৰ দাদে হেই মাকছে হেনি মোবাইলত কাষ্টমাৰ কেয়াৰৰ মেছেজ কৰবা আহোতে মোবাইলটো হেং মাৰবে ধৰছি শেষ হ'ব লাগে আৰু দুদিন আছে মাকছে হেনি এই কাষ্টমাৰ কেয়াৰ বৰবইনাকো লালা ঘাটো এনে মাথা ঘূৰিছি শিখৰ এক পেট খাবাক লাগি লগত পইচা নাই মাকছে হেনি কাট কৰিব ভৰাবাই মোবাইলত হেই মাকছে হেনি কিনো মোবাইল কাট ভৰাবি কাট কোবাৰো যিহে দাম বাঢ়েছি ইনকাম কম খৰচ বেছি মাকছে হেনি পৰিৱৰ্তন বৰ বদ্ধ পৰিৱৰ্তন হৈ ধৰছি এতিয়া গৰু চৰু যায় মাকছে হেনি ছাগাল চৰ কৰিব ধৰছি হাও মাক চকুৱাই ভেবলা আকৌ এইটো কি কৰি আছা সেইটো একলা বহি হাও মাকছে হেনি যিটো হেচৰা আকৌ ক'ত যায় তই মাক চকুৱাই কি বুলি কোৱা যায় ভেবলা ক'ত যা বুলি কওঁ একটো টংকেশ্বৰ যাম বুলি ক'বা নৰা মাকছে হেনি যিটো হেচৰা তই কি চিন্তা কৰি আছা নাই ভেবলা একো চিন্তা কৰা নাই পিছত তই একলাকে বহি আছা হেই মাকছে হেনি কিনো কৰবি পইচা পাতি নাই যিটো হেচৰা তাকে চিন্তা কৰি বহি আছো পিছে তই বছৰতে হেই ভেবলা মাক চকুৱাই মোৰো অৱস্থা একে হয় তোৰ দৰে যিটো হেচৰা তই কালি টংকেশ্বৰ লগত কি প্ৰগ্ৰেম বনাই আছিলি হেই মাক চকুৱাই ক'ত কি প্ৰগ্ৰেম বনাই দেখা পালি তই হেই মাকছে হেনি যিটো হেচৰা তই মিছা কথা ক মই কালি গোটাই শুনা পাইছো তহঁতৰ প্ৰগ্ৰেম কি কৰিছা মাক চকুৱাই ভেবলা তই গম পালি পিছে ভেবলা তইতো গম পালি তে যৌ মোৰ লগত টংকেশ্বৰ ঘৰত আৰু মই যি কওঁ তাকে শুনবি মাক চকুৱাই ভেবলা দেখছে আমাৰ কপাল মাক চকুৱাই কি হ'ব পইচা পাতি নাই পকেট উদাং হৈ গৈছে আমাৰ মাক চকুৱাই কি কপালে ভেবলা যৌ টংকেশ্বৰ তাৰপৰা আহো যৌ তাক লাইনটো লগাই দি পদুমিৰ লগত অলপ মাল কামাও যৌ ভেবলা যৌ মাক চকুৱাই যি হৈছে যৌ মাকছে হেনি টংকেশ্বৰ বুঢ়া খুব নাখাওঁ আৰু বহুত টকা যাওঁ যৌ এই ভেবলা
মাক চুকলাই নাহে কিয় ভাই এই গেছো ৰে বাপা হাৰে ঐ ভেবলা এই কালিৰা মাষ্টৰটো ঘৰৰ ওচৰত পদুমি যি আছে তাইক বোলে এই টংকেশ্বৰ খব নাখাব বুঢ়াক লাইন লগাই দিব লাগে বাপা হাৰে এই মাকছে হেৰি যিটো হেঁচৰা এই টংকেশ্বৰ খব নাখাব বুঢ়াক কোনে লাইন মাৰিব আই হা তাৰ গা নোধোৱাই সি তাৰ কাষেদি যাবা মানে বুঢ়া ভকৰা ভকৰা পাছ তাক মই লাইন মাৰিব নে খব নাখাব বুঢ়া মাকছে হেনি সেই ভেবলা তই যে কিছুমান কথা কোৱা নহয় মাক চুকলাই তাক লাইন মাৰক নামাৰক আমাৰ কি কথা আছে হয় দিয়া মাকছে হেনি এই টংকেশ্বৰৰ দেহা বুঢ়া হলে মন বুঢ়া হোৱা নাই এই মানুহ কয়ে নহয় বান্দাৰ বুঢ়া হলেও গাছ বগাব নেদে বোলে এই টংকেশ্বৰৰ সেয়া হৈছে সেই মাক চুকলাই এই টংকেশ্বৰ খব নাখাব কোনে লাইন লগাই দিব পদুমিক পদুমি দাদেক যিহে গম পাবা লাগে মাক চুকলাই পিঠি গোটেই উইলা উইলি কৰি দিব শুন মাক চুকলাই ভেবলা তই কিন্তু উল্টা পাল্টা নলগাবি হা মই মিছাও তাৰমানে পদুমিক লাইন লগাই দিম বুলি কৈছো পদুমিক লাইন লগাই দিম বুলি কৈ অলপ টকা ঘুৰবা লাগব মাক চুকলাই নহ'লে দেখা নাই পকেট চকেট উদাং হৈ গৈছে আমাৰ দে হ'ব দে নলগাও দে উল্টা পাল্টা এই ভেবলা তই এতিয়া জাগে যা মই টংকেশ্বৰ ঘৰৰ পৰা আহো তাক অলপ মেনেজ কৰি থৈ মোৰ লগৰ মানুহবিলাক বিয়া পাতি মাক চকলাই নাতি নুতকেৰ মোক দেখা পালা ময়ো দেখা নাই মাক চকলাই ক'তনো দেখা পাম মই বিয়াই পাতা নাই হে ভগৱান কি হ'ব মোৰ অৱস্থা তুমিয়ে কৰি দি কিবা এটা ব্যৱস্থা নহ'লে আৰু উপায় নাই কিমান আৰু থাকিম মাক চকলাই বৰলা ভাত খাই যিটো খেচৰাইও মোৰ নাম্বাৰটো লৈ গেল পদুমিক দিম বুলি কৈ মাক চকলাই বৰ বনীয়াকে লালাকে নাম্বাৰটো দিলে নে নাই এতিয়াক লাগি দেখোন পদুমিৰ আকৌ খা খবৰ নাই হাও যিটো খেচৰা কয় কি হলাকে পদুমি আকৌ ফোন চোন নকৰিলাকে তই নাম্বাৰটো দিছিলি নে নাই হাও মাক চুকলাই কি কোৱা যায় এতিয়া টংকেশ্বৰ খব নাখাবাক মইতো পদুমিক দেখাই নাই কি কোৱা যায় মাক চুকলাই ঐ যিটো খেচৰা অ পদুমি আকৌ ফোন নকৰিলাকে কি হলে মাক চকলাই কি কৰিলি তই মাক চুকলাই কি কোৱা যায় টংকেশ্বৰ খব নাখাব বুঢ়াক কিবা এটা গাজা মাৰিব লাগব মোকো বহুত টকা লগা হৈছে মাক চুকলাই কিবা এটা গাজা মাৰিব লাগব কি গাজা মাৰো কি মাৰো আইডিয়া মাক চুকলাই টংকেশ্বৰ দাদাটো এনে মাথা মাৰি আছা মই কামটোৰ গোটাই ফিটিং কৰি দিছো আৰে মই কোন হয় মই যিটো খেচৰা হয় মাক চুকলাই যিটো খেচৰা তই টেনশ্যন ল'বা নালাগে আৰে এইগিলা কামত মোৰ এটা এক্সপেৰিয়েঞ্চ আছেতো তই এতিয়া চিন্তা কৰছা নাই দে যিটো খেচৰা মই টেনশ্যন লোৱা নাই দে এই তোক নাম্বাৰটো দি খাতলো না মই ভাবিলো ফোন চোন কৰবো তাই দেখোন ফোন চোন নকৰিলে সেইকাৰণেহে কৈছো দিয়া তই বেয়া নাপাবি দেই নাই টংকেশ্বৰ দা দেই তই বেয়া পোৱা নাই দে কথা হ'ল কি তাৰ হাতত মোবাইলে নাই মাক চুকলাই তোক ফোন কৰে কেনেকে তাই হাও মাক চকলাই কি কোৱা হে তই তাৰ মোবাইল নাই অ কি হ'ব এতিয়া যিটো খেচৰা এ টংকেশ্বৰ দা দেই মাক চুকলাই তাই খেদালা মোক তোৰ ওচৰত তাইক বোলে এটা মোবাইল লাগে তোক আৰু তাই মোবাইল কিনি দিবা দিছি তে কিবা কৰা তই দেহা না দাবা ভাবি চিন্তি লো আৰু দেহা যদি মোক পইচাটো লৈ যাবা দিছি তাই আজি তাই বোলে কালি মোবাইল কিনিব ঐ যিটো খেচৰা যৌ নহ'লি ঘৰকে যৌ ঘৰৰ পৰা দিম যৌ পইচাটো তই তাক কালি মোবাইলটো কিনি দিবি শুনছা না নহ'লি বাপা হাৰে দেখিছেহে একা অৱস্থা একাৰ বেয়া হৈ গৈছে ফোন চোন কৰিব পৰা নাই মাক চুকলাই কাম সিজিলে মোৰ ঐ যিটো খেচৰা মাক চকলাই কি চিন্তা কৰি আছা হে তই যৌ তাড়াতাড়ি এ নাই ৰ টংকেশ্বৰ দা দেই বেলেগ চিন্তা কৰা নাই ৰ এই মোবাইলটো হ'লেচোন পদুমিটো লগত ফোন কৰিব পাৰে তহঁতি তাৰ মনৰ কথা খুলি ক'ব পাৰা তাকে চিন্তা কৰিছো আৰু যৌ পিছে যৌ সোনকালে যৌ তই পইচাটো দিকে যৌ তাকে এটা মোবাইল কিনি দিব লাগিব মই কালি যৌ মোবাইলটো হ'লি দেচোন পদুমি আৰু মই মনৰ কথা গোটাই খুলি ক'ব পাৰিম কি যি ভাল লাগব মাক চকলাই ঐ যিটো খেচৰা তই যৌ পিছে যৌ আগলি বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰে নুতি পচি নিচুকনি গীত জুৰি যায় মাক চুকলাই হাঁহি উঠে বেয়াও লাগে মাক চুকলাই মস্ত ভয়ো লাগে টংকেশ্বৰ বৰবনীয়েকৰ লালাকৰ মাক চুকলাই এতিয়া লাইন মাৰক লাগি বয়স আছে নেকি মাক চুকলাই বম থকান দিলো যাক দিবও লাগে এতিয়া লাইন মাৰাৰ দিন আছে না
মাক চকলাই এই বম থকান দিল দে মাক চকলাই পংকজৰ খুব নাখা বুঢ়াক হা তাক পদুমিত লাইন লগাই দিব লাগে মাক চকলাই মই পদুমিত লাইন লগাই দিম তাক কেনে লাগছি এতিয়া মাক চকলাই পংকজৰ তোমাৰ আনা পইচা কেইটা দি কালি কান গাৰ্লফ্ৰেণ্ডটোক মাক চকলাই গোটেই গুৱাহাটীখন ঘূৰাম আৰু বম এখন হোটেল সোমাই যায় দৌৰি খাৱান দিম মাক চকলাই বেটা পংকেশ্বৰ বেয়াই লাগে তোক লাগি তই বা কি কিবা কৰি আছা পদুমি ফোন কৰা আঘাত আছা বেটা হাও মাকছে হেনি যিটো ফেচলাই আমাৰ পংকেশ্বৰ পইচাটো আনছি মাকছে হেনি ৰ পংকেশ্বৰ কথাটো কৈ থৈ আৰু মই বৰবৰীয়াৰ পিতাক যিটো ফেচলা মাকছে হেনি তই কি গাৰ্লফ্ৰেণ্ডটোক ঘূৰাৱা গুৱাহাটীত ঘূৰাৱা ডাঙৰ হোটেলত সোমাই যাম দগৰি খাম মাকছে হেনি ৰ কেনেকৈ দগৰি খা ৰ মই পংকেশ্বৰ কথাটো কৈ থৈ আহো ৰ মাকছে হেনি মৰম তুমি কম নকৰিবা লাগিলে গোটেই গুৱাহাটী ঘূৰি আহিবা লাগিলে গোটেই গুৱাহাটী ঘূৰি আহিবা ভাল পাওঁ কিমান প্ৰমাণ দিবলে লৈ যাম তোমাক মই ডাঙৰ হোটেললে লৈ যাম মই তোমাক ডাঙৰ হোটেললে ৰ পংকেশ্বৰ দাদে যিটো কেঁচা দেখা পাবই মনে মনে তাক পাছত দি পাই ঘৰবা মাৰি ধৰিব লাগব মাকছে হেনি ভেবলা মাক চকলাই আজি যিটো খেচলাক ধৰিব পাৰিলি মাক চকলাই আজি বম মাৰণ দিম সি মোৰ লগত গাদ্দাৰ কৰছি মাক চকলাই মোক চিনি পোৱা নাই বম মাৰণ দিম আজি মিউজিকত যিটো খেচৰা মাক চকলাই তই মোৰ লগত গাদ্দাৰি কৰিলি চালা কুকুৰ হাও মাক চকলাই পংকেশ্বৰ দাদে আকৌ ঐ হাও মাক চকলাই ভেবলা আকৌ ঐ কৰবাই তহঁতে হাও মাক চকলাই মৰলো যে আজি মই এই ভেবলা ধৰ মাক চকলাই এক ধৰছো দে পংকেশ্বৰ দাদে মাকছে হেনি মাৰ এক মাৰ ৰ মাক চকলাই মোৰ তাৰ পইচা আনি খাইছা তই ৰ মাক চকলাই তোৰ টিকা দি মাক চকলাই পইচা বাহিৰ কৰি দিওঁ ৰ মই মৰলো দে মাক চকলাই টিকা দি পইচা ওলাই গেল মোৰ মাই মৰলো মাক চকলাই